ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত 1949 চনৰ 17 অক্টোবৰত গ্ৰহণ কৰা হৈছিল আৰু এই অনুচ্ছেদ গ্ৰহণ কৰাৰ সময়ত উল্লেখ কৰিছিল যে ই এক ক্ষণস্থায়ী তথা অন্তৰ্বৰ্তীকালীন ব্যৱস্থা। 370 নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰি দমন নীতিৰে মিলন কেতিয়াও সম্ভৱ নহয়। গণতান্ত্ৰিক ব্যৱস্থা জীয়াই ৰাখি আলোচনাৰ মাধ্যমেৰে জম্মু কাশ্মীৰৰ সমস্যা সমাধান হ'ব। কাশ্মীৰবাসীৰ লগত যোগাযোগ ব্যৱস্থাই ভাৰতবৰ্ষৰ ঐক্য আৰু অখণ্ডতা অধিক শক্তিশালী হ'ব। And it states that abrogation of Article 370 in Jammu and Kashmir shall integrate the unity and integrity of our country, India, and I firmly agree that it will. Abhishek Kabra, Akhi Bordoloi, আমি বজরুল হক ডাঙৰীয়া আমি ধন্যবাদ যাচিছো। এইবাৰ মই সন্মানীয় শান্তনু মহন্তদেৱক সমাজপত্ৰসমূহ বিতৰণ কৰিব অনুৰোধ। ৰাজীৱ শৰ্মা, জেসমিনা বেগম, মানস জ্যোতি হেন্দি, বেষ্ট ডিবেটৰ পুৰস্কাৰ সন্মানীয় বিচাৰক মণ্ডলীৰে বেষ্ট ডিবেটৰ হিচাপে আজি ঘোষণা কৰিছে মিষ্টাৰ অভিষেক কাবৰা। অভিনন্দন জনাইছো আৰু লগতে তেজপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জ্যোতিকুমাৰ শ্ৰী অভিষেক কাবৰা বেষ্ট ডিবেটৰৰ প্ৰমাণপত্ৰ আৰু লগতে 10,000 টকাৰ কেছ এৱাৰ্ড দিবলৈ অনুৰোধ জনাইছো। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।
অসমীয়া আমি চব জয় আই অসম